পশ্চিমবঙ্গ এসডিএম পত্নীর পিছত অনুরূপ ঘটনা সংঘটিত হয়েছে নামনি অসমৰ ধুবুৰী জিলাৰ শালমাৰাত। আপুনি জানেনে এই সকল নাৰীয়ে লাখ লাখ ছোৱালীৰ ভৱিষ্যত ধ্বংস কৰিছে বুলি? হাজাৰ হাজাৰ ছোৱালীৰ বিয়াৰ পিছত শহুৰেকৰ ঘৰৰ পৰা পঢ়া শুনা কৰি কেৰিয়াৰ গঢ়িব বিচৰা সকলো ছোৱালীৰ সফলতাৰ দুৱাৰ বন্ধ কৰি দিছে এইজনী ছোৱালীয়ে। উল্লেখ্য যে ধুবুৰী জিলাৰ শালমাৰা ৬ষ্ঠ খণ্ড গাঁৱত কমল হুছেইনৰ ৩ বছৰ পূৰ্বে ৩ নং ৰিভাৰ ব্লক গাঁৱৰ ফৰিদা পাৰবিন পিতা নুৰ উদ্দিন মল্লিকৰ ছোৱালীৰ সৈতে বিবাহ পাশত আবদ্ধ হয়। কিন্তু পত্নী অসম পুলিচত যোগদান কৰাৰ পিছতেই চিনি নাপায় কমল হুছেইনক। আজিকালি কাকনো বিশ্বাস কৰিব? এতিয়া প্ৰশ্ন হৈছে, কমল হুছেইনে ন্যায় পাবনে? কষ্টৰ উপাৰ্জিত ধনেৰে খুৱাই পৰাই পত্নীক বনালে UB কনষ্টেবল, কিন্তু তাৰ পিছৰখিনি ইতিহাস। এই ঘটনা সংঘটিত হৈছে শালমাৰা ৬ষ্ঠ খণ্ড গাঁৱৰ কমল হুছেইনৰ লগত। কমল হুছেইনে এজন ক্ষুদ্ৰ ব্যৱসায়ী তথা দুখীয়া ঘৰৰ ল'ৰা আছিল। ফৰিদা পাৰবিনৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল ৩ বছৰ পূৰ্বে। কমল হুছেইনৰ পৰিয়ালৰ অৱস্থা তেনেই নগ্ন আছিল। স্বামীয়ে পত্নীক কথা দিছিল পঢ়া শুনা যিমান দূৰ কৰিবলৈ লাগে কৰাব, কিন্তু কথা দি কথা ৰাখিলে স্বামীয়ে। কিন্তু পত্নী অসম পুলিচত যোগদান কৰাৰ পিছতেই চিনি নাপায় দিন মজুৰ কৰা স্বামীক। স্বামীৰ আশা আছিল পত্নীয়ে চাকৰি কৰিব, দুয়ো একেলগে ঘৰ বনাব, কিন্তু আশাত চেঁচা পানী ঢালিলে পত্নীয়ে। সেই অপেক্ষাতেই আছিল কমল হুছেইন, কিন্তু কথামতে কাম নহ'ল। আমাৰ হাতত কমল হুছেইনৰ মন্তব্য আছে, সেয়া আমি শুনাই লৈছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিবাদ লাইভ। কৰিছিলোঁ, ইমান মৰম কৰিছিলোঁ, ভগৱান বা আল্লাই সাক্ষী আছে, আমি তেওঁৰ কাৰণে কি কৰা নাই। যেতিয়া তেওঁৰ কোনোৱে নাছিলে, কোনোৱে চাবলৈ নাছিল, তেতিয়া মই দিন মজুৰি কৰি হাজিৰা কৰি তেওঁক খুৱাইছোঁ আৰু তেওঁৰ প্ৰশিক্ষণৰ কাৰণে যি চেষ্টা কৰিব লাগে, যিখিনি শিক্ষা দিব লাগে, এটা ট্ৰেইনিং কৰিবলৈ, ইণ্টাৰভিউ পাছ কৰিবলৈ, সেইবিলাক চব মই কৰিছিলোঁ। কোনোৱে মোক সহায় কৰা নাছিলে তেখেতৰ ঘৰৰ পৰা। আজি মই আৰ্থিক অৱস্থা দুৰ্বল তেওঁৰ কাৰণে, কাৰণ মই তেওঁৰ কাৰণে কিমান পইচা খৰচা কৰিছোঁ চবেই গম পায়, আৰু এটা চাকৰি পিছে কিমান খৰচা যায় চবেই গম পায়। ৰাতি দিনে মই ইমান কষ্ট কৰাৰ পাছত আজি মই দুখীয়া কাৰণে মোক তেওঁ এভইড কৰি আছে, আৰু তেওঁ ঘৰত যাই কিনে ডিভোৰ্চ কৰিছে। আমি গমেই পোৱা নাছিলোঁ, আমাৰ ঘৰৰ মানুহ তেওঁক পঠাইছোঁ আনিবলৈ, যাই কিনে শুনা পাই যে ডিভোৰ্চ কৰিছে।